কি খবৰ আকাশৰ সকলোৰে ভাল খবৰ। আজিতো মই আহিছোঁ বিয়াতে আৰু বিয়াতে আজিতো বহুত মানে ভাল দিন ভাল হৈ আছে বিয়াটো তাতে আহিছোঁ আৰু তোমালোকে মই দেখাই দিম। চ' আমালোকৰ কেনেকুৱা ডান্স আৰু কালচাৰ কেনেকুৱা ইনষ্ট্ৰুমেণ্ট বাজি আছে সকলোৱে মই তোমালোকে দেখাই দিম। ভিডিঅ' শেষলৈকে চোৱা। ফাইনালি গাইজ সেইখন বিয়া আহি পাইছোঁ আৰু মই অলপখিনি তোমালোকে দেখাই দিম। ইয়াতে বহুত মানুহবিলাক ডান্স কৰি আছে, সেইবিলাক তোমালোকৰ লগত শ্বেয়াৰ কৰিম আৰু চাম কেনেকুৱা লাগিব। আজি ভিতৰলৈ যাম আৰু এইটো মোৰ ফ্ৰেণ্ড বহুত মানে ডান্স কৰি আছে, আপোনালোকে দেখাই দিম। এখন হৈছে গাইছ, ইটো হ'ল ভাত খাবলৈ পূৰা ৰেডি হ'ল সকলোৱে ইয়াতে চোৱা আৰু সকলোৱে এটা ডেস্কত মানে চাৰিজন বহাবলৈ হ'ব চোৱা আৰু ভাত খাই সময়ত মই অলপখিনি ভিডিঅ'টো বনাম চোৱা। বহুতজনে ভাত দিয়ে ভাতখিনি গোটেইটো ৰেডি হ'ল। এইখন হৈছে ভাত আৰু এইফালে আছে মাংসটো আৰু এইখন হ'ল দুধ মানে দিবলৈ বহুত ৰেডি হৈছে। তাৰ কাৰণে এতিয়া আমালোকে সকলোৱে যে ভাত খাম আৰু এনজয় কৰিম অলপখিনি। এইখন হ'ল এইখন এতিয়া বহুত ভাল দিয়া আছে ভাত খাবলৈ ৰেডি হৈছে। भात गाइस, वीडियो कैसा लगा कमेंट करके ज़रूर बता देना। और बहुत रात हो गया इसलिए मैंने चार्ज भी नहीं है, अभी 4% है, इसलिए मैं बहुत मैंने वीडियो किया था और ये वीडियो आप लोग मिल जाएगा यूट्यूब में। और वीडियो कैसा लगा कमेंट करके ज़रूर बता देना और चैनल भी सब्सक्राइब करना। थैंक यू।